নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটা কথা আমি স্পষ্টকৈ আজি ক'ব বিচাৰিছোঁ যে বিটিআৰ চুক্তিৰ 6.3 দফা অনুসৰি যি বিদ্যালয় প্ৰাধিকৰণ লোৱাৰ প্ৰাইমেৰীৰ পৰা কলেজ লেভেললৈকে বিটিআৰ অঞ্চলত বড়ো অসমীয়া বিভিন্ন মাধ্যমৰ চৰকাৰী কৰাৰ কাৰণে যি প্ৰক্ৰিয়া অব্যাহত আছে আৰু লগতে বিটিআৰৰ বাহিৰত বড়ো মাধ্যমৰ বিদ্যালয় প্ৰাধিকৰণৰ যি প্ৰক্ৰিয়া যি চলি আছে RC জৈন ডাঙৰীয়াৰ নেতৃত্বত সেই প্ৰক্ৰিয়া কণ্টিনিউ চলি থাকিব। আমাৰ ওচৰত বিভিন্ন শিক্ষাগুৰুসকলে আমাক বিভিন্ন প্ৰশ্ন কৰিছে, আমাৰ অফিচলৈ আহিছে, আমাৰ লগত কথা পাতিছে, টেলিফোনত আমাক বিভিন্ন তেওঁলোকে কথা তেওঁলোকে আমাক কৈছে। তো এই ক্ষেত্ৰত মই স্পষ্ট ক'ব বিচাৰিছোঁ যে নিৰ্বাচন অধিঘোষণা যদিও হৈছে তথাপিও যিহেতু আমাৰ পাৰ্মানেণ্ট এটা এই কামটো চাবৰ কাৰণে বা কাম কৰিবৰ কাৰণে ৰমেশ চন্দ্ৰ জৈন সেৱাৰ চেয়াৰমেন ডাঙৰীয়াৰ নেতৃত্বত এটা কমিটি অলৰেডি কৰা হৈছে। ডাইৰেক্টৰ হায়াৰ এডুকেশ্যন ছেকেণ্ডাৰী এলিমেণ্টাৰী বিটিআৰৰ ডিৰেক্টৰ আৰু সকলো আমাৰ যিখিনি টিম সেই টিমটো যিহেতু গঠন কৰা হৈছে। তো আগন্তুক দিনত এই প্ৰক্ৰিয়াটো কণ্টিনিউ হ'ব, ইয়াক লৈ কোনো শংকিত হ'ব লগা নাই বা ইয়াক লৈ হতাশাগ্ৰস্ত হ'ব লগা নাই, কিয়নো এই প্ৰক্ৰিয়াটো বিফৰ নটিফিকেশ্যন সম্পন্ন কৰিবৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা আমি 100% আমি কাম কৰি আছোঁ আৰু আমি কাম কৰি আছিলোঁ। ইয়াত যিখিনি মডেলিটি দিব লগা আছিল ৰিলেক্সেশ্যন এক্সেমশ্যন গ্ৰাউণ্ডত নিড বেছ বেচিছত সেই মডেলিটিবিলাক আমি কমিটিক দিয়া অৰ্পণ কৰা হৈছে আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াক 2-3 লানি আলোচনা হৈ গৈছে, কমিটিৰ লগত 4-5 লানি আলোচনা হৈ গৈছে। তো এইটো ফাইনেল ষ্টেজত আছিল, কিন্তু নটিফিকেশ্যন আহিল, এতিয়া ইয়াত ডিচিশ্যন আৰু এনাউন্সমেণ্ট কৰিব পৰা নাযাব। তো আগন্তুক দিনত এই 1-1.5 মাহত ইলেকশ্যনৰ সময়তো আমাৰ যিখিনি যি প্ৰক্ৰিয়া ইণ্টাৰনেল যিখিনি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কণ্টিনিউ জাৰি থাকিব আৰু নিৰ্বাচন শেষ হোৱাৰ পিছত এই প্ৰক্ৰিয়াটো সম্পন্ন কৰা হ'ব। তো ইয়াৰ কাৰণে মই সকলো আমাৰ শিক্ষাগুৰুসকলক অপ্ৰাদেশিক যিমান শিক্ষা অনুষ্ঠান আছে মই বিনম্ৰতাৰে আপোনালোকক মই আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে হতাশা হ'ব নালাগে, আপোনালোকে শংকিত হ'ব নালাগে আৰু এই কথাকে মই স্পষ্ট কৰিবৰ কাৰণে আজি এই প্ৰেছ বাৰ্তাটো মই আয়োজন কৰিছোঁ। ধন্যবাদ। আমাৰ যিকোনো ভাৰতৰ সংবিধানৰ অধীনত ই পাৰ্লিমেণ্টেই হওক, এছেম্বলি হওক বা আমাৰ কাউন্সিল ইলেকশ্যনবিলাকে হওক, সদায় আমাৰ এটা দৃষ্টিভংগী থাকে যে নিৰ্বাচন যিহেতু গণতান্ত্ৰিক দেশৰ এটা প্ৰক্ৰিয়া হয় আৰু ৰাইজৰ অধিকাৰ, ৰাইজে নেতা বাছনি কৰি পেলাই ৰাইজৰ চৰকাৰ বনায়। তো ইয়াৰ কাৰণে যাতে সৰ্বসাধাৰণ ৰাইজ ভোটাৰ ৰাইজে মুক্ত আৰু নিকা এটা ভোটদান তেওঁলোকে কৰিব পাৰে। তো ইয়াৰ কাৰণে ভয় ভাবুকি দেখুওৱা বা ইয়াত কিছু ছিকিউৰিটি যিখিনি মেটাৰ ল' এণ্ড অৰ্ডাৰ যাতে পৰিৱেশ যাতে নহয়, তো ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হ'ব লাগে, ছিকিউৰিটি পৰ্যাপ্ত পৰিমাণে মোতায়েন কৰিব লাগে আৰু আগন্তুক দিনত আমাক এটা ভাল চৰকাৰ, এটা সুস্থ চৰকাৰ, এটা সবল চৰকাৰ, ৰাইজৰ চৰকাৰ লাগে। তো এই ক্ষেত্ৰখনত নিখিল বড়ো ছাত্ৰ সন্থাৰ আগন্তুক যি বিধানসভা নিৰ্বাচন আছে, আমাৰ এটা স্পেচিয়েল যি অবজেক্টিভ সেই কথাটো হ'ল যে আগন্তুক দিনত নিখিল বড়ো ছাত্ৰ সন্থা যিহেতু আমি বিটিআৰ শান্তি চুক্তি আমি আৰু সম্পন্ন কৰিলোঁ আৰু এই চুক্তিৰ প্ৰতিটো দফাবিলাক ৰূপায়ণৰ কাৰণে আমি যিহেতু কাম কৰি আছোঁ, আধা দফাবিলাক ৰূপায়ণ হৈ গ'ল, আধা দফাবিলাক ৰূপায়ণ হ'বলৈ বাকী আছে। ইয়াৰ ভিতৰত বাউণ্ডাৰী কমিশ্যনৰ কাম চলি আছে, স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাম চলি আছে আৰু বহুখিনি যিখিনি কাম এতিয়াও পেণ্ডিং আছে। তো এই পেণ্ডিং যিখিনি দফাবিলাক যদি আখৰে আখৰে সময়মতে যদি বাস্তৱত ৰূপায়ণ হ'ব লাগে, তো আমাক MP লাগিব বা আমাক MLA লাগিব। কাউন্সিল চৰকাৰখন আমি মিলিজুলি এটা মিত্ৰজোঁটৰ চৰকাৰ আমি পাবলৈ সক্ষম হ'লোঁ। তো আগন্তুক দিনত আমি আশাবাদী যে নিখিল বড়ো ছাত্ৰ সন্থাই আমাৰ এই দফাবিলাক ৰূপায়ণ কৰাৰ স্বাৰ্থত আমাৰ এই অঞ্চলৰ পৰা বা বিটিআৰ অঞ্চল আৰু অসমৰ পৰা ভাল জনপ্ৰতিনিধি বা ভাল বিধায়ক আমি তালৈ পঠাব পাৰিম। তো তাৰ কাৰণে আমি ইণ্টাৰনেলি যি কাম কৰিব লাগে তাৰ কাৰণে আমি কাম কৰিম আৰু আগন্তুক দিনত কোনটো দল বা কোনজন ব্যক্তি বা যি প্ৰাৰ্থীক আমি ৰাইজক আহ্বান জনাম সমৰ্থন দিবৰ কাৰণে
সেই কথাটো মই আগন্তুক দিনত আমি স্পষ্ট কৰিম কিয়নো নিখিল বড়ো ছাত্ৰ সন্থা আমি যেহেতু এই চুক্তি ৰূপায়ণৰ কাৰণে কাম কৰি আছোঁ তো চুক্তি ৰূপায়ণৰ স্বাৰ্থত জনসাধাৰণৰ স্বাৰ্থত ৰাইজৰ স্বাৰ্থত বা সকলো দিশত নজৰ ৰাখি পেলাই নিখিল বড়ো ছাত্ৰ সন্থা আগন্তুক দিনত ৰাইজক আমি এই কথাটো বিস্তাৰভাৱে আমি ৰাইজক মানে জনাই দিম।